ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া যেহেতু সেউজীয়া শাক-পাচলি বতৰ, গতিকে মই আজি এখন পালেং শাকৰ আঞ্জা প্ৰস্তুত কৰিব ওলাইছোঁ। সেই আঞ্জাখন হ'ল পালেং পনীৰ। পালেং পনীৰ বনাবৰ বাবে মই এমুঠি পালেং পৰিষ্কাৰকৈ ধুই লৈছোঁ। পালেং পনীৰৰ বাবে লগা সামগ্ৰীসমূহ মই দেখাই দিছোঁ। কেইটামান কাজু মই এইদৰে কোমলাই ৰাখিছোঁ, কেইফুটামান নহৰু, এটুকুৰা আদা মই সৰু সৰুকৈ কাটি দিছোঁ, দুটা কেঁচা জলকীয়া, এটা পকা বিলাহী আৰু এটা পিঁয়াজ এইদৰে কাটি লৈছোঁ আৰু এচামুচ গোটা জিৰা। শুকান মছলা হিচাপে ল'ম এচামুচ জিৰা পাউডাৰ, আধা চামুচ হালধি পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ, আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, জোখমতে পনীৰ আৰু মই আমুল ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰিম, যিটো মই 2 পৰা 3 চামুচ ল'ম। গেছৰ ফ্লেমটো অন কৰি মই এখন কেৰাহী পাতি দিছোঁ। ইয়াতে মই 2 লিটাৰমান পৰিমাণৰ পৰিষ্কাৰ পানী উতলাই লৈছোঁ। এতিয়া উতলি থকা পানীত মই 2 মিনিটৰ বাবে পালেং শাকটো বইল কৰি ল'ম। পালেং শাকটো দি মই এইদৰে লৰাই দিম। 2 মিনিট সময় হৈ গ'ল, মোৰ পালেং শাকটো হৈ গৈছে। ইয়াতকৈ বেছি সময় ৰাখিলে পালেং শাকটো কালাৰটো নষ্ট হৈ যাব পাৰে। সেইবাবে মই এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিম আৰু এখন জালনা থকা চালনীত এইদৰে পালেং শাকটো কাটি দিম। মোৰ এইখিনি টুকা হৈ গৈছে। ইয়াৰ কালাৰটো ভালে থাকিবৰ বাবে আৰু বেছিকৈ বইল নহ'বৰ বাবে মই ইয়াতে এতিয়া ঠাণ্ডা পানী ঢালি দিম। এতিয়া পালেং শাককেইডাল ঠাণ্ডা হ'বৰ বাবে ৰাখি গেছৰ ফ্লেমটো অন কৰি ল'ম। তাৰপিছত মই ইয়াতে এখন কেৰাহী পাতি দিম। গৰম হোৱাত মই এতিয়া ইয়াতে জোখমতে মিঠাতেল দিম। মিঠাতেলটো গৰম হোৱাত মই এতিয়া ইয়াতে জিৰা এচামুচ দিম। জিৰাটো ফুটি উঠাত ইয়াতে মই এতিয়া কাটি ৰখা নহৰু কেইফুটা দিম আৰু কাটি থোৱা আদা আৰু 2টা কেঁচা জলকীয়া। এতিয়া এইখিনি মই কিছু সময় ভাজি ল'ম আৰু তিয়াই ৰখা কাজুকেইটাও ইয়াতে দি দিম। ইয়াতে মই এতিয়া কাটি ৰখা পিঁয়াজ দি দিম। পিঁয়াজৰ কালাৰটো অকণমান সলনি হ'লেই ইয়াতে মই বিলাহী কেইডোখৰ দি দিম। পিঁয়াজৰ কালাৰটো অকণমান সলনি হৈ গৈছে, মই এতিয়া ইয়াতে কাটি ৰখা বিলাহীটো দি দিম। এইদৰে ভাজোঁতে মই গেছৰ ফ্লেমটো একেবাৰে কমাই লৈছোঁ। মোৰ এইখিনি ভালদৰে ভজা হৈ গৈছে, বিলাহীখিনিও কোমল হৈ আছে আৰু পিঁয়াজৰ কালাৰটো সলনি হৈ আছে। এতিয়া মই গেছটো বন্ধ কৰি এইখিনি কিছু সময় ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। মোৰ পালেংখিনি ভালদৰে ঠাণ্ডা হৈ গৈছে। মই এতিয়া ইয়াত এটা মিক্সি জাৰত পিচি পেষ্ট বনাই ল'ম। ইয়াতে মই ভাজি ৰখা পিঁয়াজ, বিলাহী আদি এড কৰি দিছোঁ। এতিয়া মই ইয়াতে পানী ব্যৱহাৰ নকৰোঁ, মই এইদৰে পিচি ল'ম। মোৰ পালেংখিনি পিছোঁতে অকণমান পানীৰ প্ৰয়োজন হ'ব যেন লাগিছে, গতিকে মই ইয়াতে আধা কাপ পৰিমাণৰ পানী এড কৰি দিম। তাৰপিছত এইটো আকৌ এবাৰ মিক্সি জাৰত ভালদৰে পিচি ল'ম। মোৰ পালেং শাকখিনি সম্পূৰ্ণৰূপে পিছা হৈ গ'ল। এতিয়া মই ইয়াত এটা বাতিত উলিয়াই ল'ম। ই ধুনীয়াকৈ মিহি হৈছে আৰু কালাৰটো ধুনীয়াকৈ সেউজীয়া হৈ ফুটি উঠিছে। গেছটো অন কৰি এখন কেৰাহী পাতি দিছোঁ। কেৰাহীখন গৰম হোৱাত জোখমতে মিঠাতেল দিছোঁ। মিঠাতেলটো মোৰ গৰম হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো কমাই দিছোঁ। কমাই দি ইয়াতে মই শুকান মছলাসমূহ দিম। ইয়াত দিছোঁ মই আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, এচামুচ জিৰা পাউডাৰ, এচামুচ ধনিয়া পাউডাৰ আৰু জোখমতে হালধি। এইখিনি দি এতিয়া মই এইটো ভালদৰে লৰাই দিম। গেছৰ ফ্লেমটো কিন্তু মই একেবাৰে কমাই ৰাখিছোঁ। মছলাখিনি ভালদৰে ভজা হৈ গ'ল। ইয়াতে মই পেষ্ট বনাই ৰখা পালেংসমূহ এড কৰি দিম। পালেং শাক দি মই এইটো ভালদৰে লৰাই দিম। এইদৰে লৰাই দি গেছৰ ফ্লেমটো কমাই মই ইয়াক 2 মিনিটৰ বাবে ঢাকনা মাৰি ৰাখি দিম। মাজতে এবাৰ লৰাই দিম। বেছি সময় সিজাবৰ বাবে দৰকাৰ নাই, যিহেতু পালেং শাকখিনি অলপ পৰিমাণে বইল কৰিয়ে লৈছিলোঁ। ইয়াতে মই এতিয়া 2 চামুচ পৰিমাণৰ আমুল ফ্ৰেছ ক্ৰীম দিম। ক্ৰীম ব্যৱহাৰ নকৰি কাজু পেষ্ট বনাই ব্যৱহাৰ কৰিব পাৰি। তাৰপিছত মই এইটো ভালদৰে এবাৰ লৰাই দিম। লৰাই দি আকৌ 2 মিনিটৰ বাবে ঢাকনা মাৰি ভালদৰে সিজিব দিম। ইয়াতে মই এতিয়া সোৱাদ অনুসৰি নিমখ দিম। তাৰপিছত এইদৰে লৰাই দিম।
এইদৰে লৰাই দি মই এতিয়া পনীৰ কেইডোখৰ ইয়াত দি দিম। মই পনীৰটো এইদৰে কাটিছোঁ, কিন্তু যি ধৰণে কাটিব বিচাৰে সেই ধৰণে কাটি দিব পাৰে। পনীৰ কেইডোখৰ দি এতিয়া মই লৰাই দি আকৌ 2 মিনিটৰ বাবে ঢাকনা মাৰি ৰাখি দিম। এয়া মোৰ পালেং পনীৰ ৰেডি হৈ গ'ল। মই এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি দিম। এই ধৰণে পালেং পনীৰ বনালে অতি কম সময়তে হৈ যায় আৰু খাবলৈ বহুতো ভাল লগা হয়।